रोमांटिक चेनेलলৈ স্বাগতম জনাইছো। আমি আজি এটা যাবলৈ ওলাইছো দাৰাগাঁও। ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এতিয়া আছো বৰ্তমান নক্তিবা থানত। ইয়াৰ পৰা আমি প্ৰায় 2 ঘণ্টামান ভিতৰত যাই পাম। আৰু গোটাইটা আমাৰ মোৰ লগৰ মোটামুটি 6 জন মান আছে। একটা গোটাইটা আজি ক'ত যাম? দাৰাগাঁও। মজা। আমি এতিয়া বৰপা পাৰ হৈ আহিছো। মানে বাইকৰ আৱাজ নাহৰা কমলা শুনা বাক্সা জিলা পামে। লগতে অলপমান নিজৰ অলপমান তেল ভৰাই লওঁ। গাড়ীটো তেল ভৰালোৱে নিজে অলপমান তেল ভৰাই লওঁ। লৈ কিন্তু অলপমান জিৰে উঠি কিনে যাই আছো চিধা দাৰাগাঁওলৈ। বৰ্তমান দাৰাগাঁও এইখন গেটখন আৰু ইয়াতে টিকেট ল'ব লাগিব। দেখুৱাই আছো সকলোবোৰ। এই আছো 14637 9365 নলবাৰী। কিমানটো? 50 তই তাৰ পৰা এইটো নিজৰা বহিছি নেকি? এয়া দাৰাগাঁও আহি পালো। তামান ৰ'দ দিছি দেখিছে। মানে ইমান গৰমত অলপমান ঠাণ্ডা হ'ব আহিলো। এতিয়া যাই কিন্তু অলপমান নিজৰাত অলপমান লাম্বা হ'ম। চবকেলা ইয়াতে কি সাঁতৰি আছে নাকি? আমিও সাঁতৰিছো অলপ ঠাণ্ডা হওক। মানুহ মজা লাগিব সাঁতৰি কিন্তু। তাকেতো তলত দেখি ইমান চাউণ্ড হৈছে বা সদায় এনেকৈ বহি থাকে নাই ইয়াতে আৰু শব্দ তাৰমানে আকৌ গমেই নাপায়। আমি এতিয়া ইয়াতে নামিম। দেখুৱাই আছো সকলোবোৰ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। পানী চাউণ্ড পানী চাউণ্ড দেখুৱা আকৌ শুনাই নাপো। কাপোৰ চেঞ্জ কৰি আছে। এটাইতো পুৰা উদি মুদি হৈছে। এতিয়া নামিব ব্ৰহ্মপুত্ৰ নদী নামি কিন্তু একদম মাছ ধৰিবি নেকি আজি? মাছ ধৰিব লাগিব আজি। বাকী আৰু কেইটামান দুটা আছে সেই মূৰত দেখি। এয়া পানীত নামি গলো। পানীত নামি দেখুৱাই আছো। তামান ঠাণ্ডা পানী কিন্তু ঠাণ্ডা পানী না তামান ঠাণ্ডা পানী। তাৰপিছত পানীত থাকি কিন্তু বহুত ভাল লাগিছে। প্ৰথমবাৰ নামি আগত দেখি আৰু দেখুৱাই আছো। ইমান ঠাণ্ডা পানী লগতে ধাৰে একদম টানি লৈ যায়। পুৰা ডাঙৰ ডাঙৰ শিলত ধৰি কিন্তু ৰখি আছো। পুৰা টানি লৈ যায় একদম। যি ধাৰ পৰিছে সেই পাঞ্জললৈ নিব তোক। এনে পাতলা মানুহ পাঞ্জলে একদম পাৰক বহি পাই গৈছে। তাৰ পৰা আৰু এজন আহিছে মাছ ধৰিব লাগিব। মাছ এটা গেছি এতিয়া। তাৰ পৰা মাছ চাছ ধৰি কিনে পানী ঠাণ্ডা টানি লৈ যায় একদম একদম উল্টে দে। ইয়াতে আহি কিন্তু আপোনালোকৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিছে নাজানো। কিন্তু মোৰ আহি কিনে বহুত ভাল লাগিছে। কাৰণ দাৰাগাঁৱত কিয় ইমান মানুহ হয় এতিয়া গম পালোঁ। ইমান ঠাণ্ডা পানী সেইটো কাৰণে আহি ইয়াত কমেণ্ট কৰিবচোন কোনে কোনে দাৰাগাঁৱত আহি পাইছে। এটা প্লিজ কমেণ্ট কৰিব। পানীৰ পৰা উঠি পাৰক বুলি আহিলোঁ। এইফালে পাহাৰ আছে। পাহাৰখনৰ চাইডে চাইডে পাহাৰ আছে। তাৰে মাজতে ইফালে মানুহে গা ধুই আছে। অলপ আগতে মই আছিলোঁ ইয়াতে। বাকী এটাই গা ধুই আছে। একদম তিতি কিনে একদম চুলি তুলি চব ভিজি গৈছে। দুই পাই আছিলোঁ একদম পানীৰ তলত। আৰু গৈ আছোঁ পানীত। তাৰ আগতে
শ্যাম্পু এক পেকেট লৈ আহোঁ দোকানৰ পৰা যাই কিন্তু শ্যাম্পু এক পেকেট আনো তাৰ পৰা আৰু আকৌ পানীত যাই আছোঁ এতিয়া পাৰত বহিছোঁ পাঞ্জল আৰু মই দুটা পাৰত বহিছোঁ ভাগৰ লাগিল পানীত নামি কিনে বহুত ভাগৰ লাগিছে আৰু মানে বহুত দূৰলৈ লৈ যায় পানী লৈ যায় একদম আমাৰ ঘৰৰ ওচৰত দিলে ভেল চাল লৈ কিন্তু 110 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা আহোঁতে মানে কিমান হেৰি হৈছে 110 কিলোমিটাৰ গাৰ বি উঠি গৈছে মাজতে 60 মানত নামিছোৱে কোনোবাই আহিব না আহি যাব বহুত ভাল লাগে ইয়াতে কিয় ইমান মানুহ হয় এতিয়াহে গম পালোঁ আগতে অহা নাছিলোঁ এতিয়া ফাৰ্ষ্ট টাইম আহিছোঁ সেইটো কাৰণে বা পানীৰ কাৰণে একচুৱেলি মানুহবিলাক আহে ন গা ধুবৰ কাৰণে আহে ৰাতি আৰু চাই থাকিব আমি বলবমত যাম ৰাতি পাগলাদিয়াৰ পাৰত বহুত ভাল লাগিব পাগলাদিয়াৰ পাৰ মানে কৌহা ৰিজৰ্টত অলৰেডি মই ভিডিঅ' বনাই আছে তাত চাই ল'ব ভিডিঅ'টো এইটো ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'টো চাই ল'ব কৌহা ৰিজৰ্টত আজি ৰাতি গৈ আছোঁ ইয়াৰে নেক্সট ভিডিঅ' বলবমৰ ভিডিঅ' কৌহা ৰিজৰ্টৰ পাই যাব আৰু মানুহবিলাক দেখাই দিয়ক ইয়াতে দেখুৱাইছোঁ মানে বহুত মানুহ হৈছে কিন্তু ইয়াতে পিকনিকৰ যোনটো প্লেচ আছে সেইটো এতিয়া ইয়াতে পিকনিকৰ পোৱাৰ কাৰণে হয় আৰু ল'ৰাতকৈ ছোৱালী বেছি আহিছে ল'ৰা বেছি আনা গা ধোৱাৰ কাৰণে মানে বেষ্ট ছোৱালীবিলাক বেছি আহিছে আমাৰ চশমাজন ভাঙি গ'ল গাইছ এতিয়া মই মানে লাগাই আছো আকবাৰ হৈ গৈছি পানীৰ পৰা দল মাৰিছে পাৰত ফিল্ডত পৰি কিন্তু একবাৰে হৈ গ'ল মই এতিয়া লাগাই আছো চশমা হলে দাউৰিছি ৰাতিপুৱাই আৰু বলবমত যাম এতিয়া গা ধুবলৈ কেনে লাগিছে মজা এনজয় মানে ফুল এনজয় পাঞ্জলে ভাল কৰিলে আপোনালোকৰ আশীৰ্বাদত চশমা জোৰা ভাল মোবাইল নাভাঙে মোবাইল আৰু আমি এতিয়া মানে ভাত পানী খাই গুচি যাম আৰু ভাতৰ লগত তাতে গাহৰি মাংস বনাব দিছো গাহৰি খাই কিনে একদম পেট ভাল পাই আমাক জনাব গাহৰি মাংস গাহৰি খাই আছো তাৰপিছত পেটটো অলপমান তেল চেল ভৰাই কিনে পেটত তাৰপৰা আৰু আকৌ পানীত নামিবলৈ যাম পিছত কেনে লাগছে খাই পেলাই মজা লাগছে মাজু কেনে লাগছে তাকো আৰু কি বইল গাহৰি নহয় পুৰা গাহৰি দেখিছে এইটো চুই গেটৰ নিচিনা আমি এতিয়া আগলৈকে যাই আছো বেগ চেগ লৈ আছো আকৌ শুনাই নাপায় যাবি বেগ আছে বাহ ইয়াতে অলপ তাতে বেছি কালিও আহিমেকে আৰু তলকে যাবি ওপৰত যাই পাগলা হৈ গৈছো আৰু তলকে যাব বোলে ফটো এটা নহয় 10টামান ফটো উঠিম ইমান চাওঁ নেতে মাজত তাতে আছে চেলফি ষ্টিকডাল থৈছো বেগত ভৰাই নাই পাৰত আছে চেলফি ষ্টিকডালো গেল মোৰ আজি চশমা জোৰাটো গেলে চেলফি ষ্টিকডালো গেল মানুহ দেখিছে দাৰাগাঁৱত মানে চব হাউচফুল একদম পানীত গা ধুই মানে ভাগৰ লাগি গৈছে এতিয়া কেইটামানক বিচাৰি যাই আছো পাঞ্জল তাৰপৰাই হিমাংশুৱে এটা নোহোৱা হৈছে তাহাঁতক ফোন কৰিছোঁ ফোনো নাই এতিয়া তাৰমানে জিঅ' টাৱাৰটো পুৰা কাটি দিয়ে তাহাঁতক ফোন কৰিছোঁ লগ পাম চাগে কিমান মানুহ দেখিছে এইবিলাক পুৰা একদম ভাগৰ লাগি গৈছে কি ক'ম আৰু এই মানুহ যা আগলৈকে বেগ লৈ ঘূৰি আছোঁ য'তে ভাল জেগা পাম তাতে একদম লাগে পানীত নামি একদম দেখিছে এগলা তিতি আছে একদম চুলি তুলি একদম ভিজি আছে এতিয়া যাম আগলৈকে একদম আগত নামিছিলোঁ মোটামুটি 1 কিলোমিটাৰ মান আগত নামিছিলোঁ নামি কিনে আৰু আকৌ আগলৈকে যাম সেইখিনি দেখুৱাই আছোঁ এয়া দেখিছে ইমান ইমান দূৰত গৈছিল ইয়াতে ৰলিং মাৰি আছে বাকী এন্ধেৰো পাঞ্চল হৰাইছিল বিচৰি উলিয়াইছে এয়া দেখিছে পানী ধাৰ তাৰপৰা আগলৈকে দেখুৱাইছোঁ বাকীবোৰ লৈ যাই আছো বঢ়িয়া জেগা এটা আছে এয়া দেখিছে পানীৰ মাজে কি কৰে একদম পানী বাগৰি আছে মানুহ দেখিছে একদম ফুল মানুহ একদম
এয়া নৱজিতক গিয়ে টানিয়ে নিব কিজানি পানী ইমান ধাৰ পানীৰ তাতে আৰু কেইটামানে ৰোলিং মাৰি আছে মানুহ মানে শব্দৰ একো গমেই নাপায় পানীৰ ইমানেই শব্দ আমাৰ পাণ্ডৱ দুটা একদম মাজক লাগি গৈছে তাতে ফটো উঠি কিনে কি কৰে ক'ব নোৱাৰো এনে আৰু ৰিল বনাবা গৈছে একদম পানীৰ তলত ইমান ধাৰ তাৰমানে যাব নোৱাৰি পানীৰ শব্দতে গম পাইছে এয়া দেখিছে মানুহ গাড়ী চাড়ী একদম একেলগে পাৰ্কিঙত আছে ইফালে মানুহ পুৰা একদম গা ধুই আছে তাৰ পৰা ইফালে চব গাড়ী পাৰ্কিং একদম একেলগে তাৰমানে ভইচটো একদম একেলগে শুনা নাপায় পানীৰ বহুত শব্দ চব ভিডিঅ'টো যিমানবোৰ আছে সকলোবোৰতে চব গান লগাই দিব লাগিব দাৰাগাঁৱত আহিলোঁ দাৰাগাঁৱত আহি কিনে সকলোবোৰ দেখুৱালোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ দাৰাগাঁৱৰ ভিডিঅ'টো ইমানটো সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টো ইমানটো সামৰণি মাৰিছোঁ আকৌ লগ পাম এটা ভিডিঅ'টো আজিলৈ বাই বাই জয় আই অসম